মধুর বাহিতি বাজে বাজে মধুর বাহিতি বাজে গধূলি লগন শিৱসাগৰৰ সমাজ জীৱনৰ অন্যতম অগ্ৰণী স্বেচ্ছাসেৱী সামাজিক সাংস্কৃতিক অনুষ্ঠান ঐক্যই ইতিমধ্যে 25টা বৰ্ষ অতিক্ৰম কৰিছে আৰু এই 25 বছৰৰ উপলক্ষত যি আমি ৰূপালী জয়ন্তী উদযাপন কৰিছো বৰ্ষজোৰা কাৰ্যসূচীৰে এই ৰূপালী জয়ন্তী বৰ্ষৰ অংশ বিশেষ আজি পবিত্ৰ শিশু দিৱসৰ দিনা ঐক্য পৰিয়ালে আমি শিৱসাগৰত এক ৰক্তদান শিবিৰৰ আয়োজন কৰিছো শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত ইতিমধ্যে ইয়াত শতাধিক ব্যক্তিয়ে ৰক্তদান কৰিবলৈ আহি ইয়াত ইতিমধ্যে নাম পঞ্জীয়ন কৰিছে আৰু আমি আশা ৰাখিছো যাতে এই সকল ব্যক্তিৰ মহানুভৱতাই অনাগত দিনত তেজ প্ৰয়োজনীয় মানুহৰ কাৰণে ই জীৱন দান হ'ব আৰু সেয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তিক আমি ঐক্য পৰিয়ালৰ তৰফৰ পৰা আন্তৰিকতাৰে শলাগ লৈছো আৰু ঐক্যই অনাগত দিনত আমি আৰু বহু জনহিতকৰ কাম কাজ কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ। আমি ঐক্য পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। 14 নৱেম্বৰ শিশু দিৱস উপলক্ষে এতিয়ালৈকে প্ৰায় 50জন ব্যক্তি আহি আমাৰ ইয়াত ৰক্তদান হৈ আছে। আমি খুব সোনকালে তেখেতলোকৰ এই শৰৎ হাজৰিকাই ধন্যবাদ সূচক পত্ৰ প্ৰদান কৰিব। আমি ধন্যবাদ জনাইছো ঐক্য পৰিয়ালৰ তৰফৰ পৰা তেখেতকো এখন প্ৰশস্তি সূচক পত্ৰ